Hello friends, welcome to YouTube channel M7 Advice. আজি মই আপোনালোকলৈ লৈ আহিছোঁ ইণ্ডিয়াৰ বেষ্ট কেবল কোম্পানী ATC কোম্পানীৰ হাউচিং ৱায়াৰ। আজি ভিডিঅ'ত মই বক্সপেকটোত কি লিখা আছে, ইয়াৰ MRP কিমান, লোকৱাইজ দেখিবলৈ কেনেকুৱা আৰু কেইটামান ইম্পৰ্টেণ্ট কথা জনাম যি আপোনাৰ ৱায়াৰ কিনিবৰ সময়ত বহুত সহায় হ'ব। ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক M7 Advice নতুনকৈ আহিছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন অলত ক্লিক কৰিবলৈ নাপাহৰিব। আহক আমি এতিয়া বক্সপেকটোত কি লিখা আছে, ইয়াৰ MRP কিমান সকলোখিনি আমি জানি লওঁ। এইটো হৈছে আজিৰ কণ্টেণ্টৰ বক্সপেক। ওপৰত লেখা আছে ATC একুৰেট ট্ৰান্সমিশ্যন কেবল বুলি ইয়াত উল্লেখ কৰা আছে। বক্সপেকটো তলচাইডে আপোনালোকে ISO মাৰ্ক পাই যাব আৰু ইয়াত বৰ ভাল কোৱালিটিৰ PVC ইউজ কৰা হৈছে, য'ত আপোনালোকৰ জুই লগাৰ সম্ভাৱনা একেবাৰে কম থাকে। ইয়াত এডভান্স কোৱালিটি HRFR PVC ইউজ ফৰ প্ৰটেকশ্যন এণ্ড ছেফটি ৱায়াৰ কেবলছ বুলি লেখাই আছে। আৰু এইটো চাইডে লেখা আছে আৱাৰ এছ'চিয়েট বুলি। ইয়াত ক'ত এওঁলোকৰ ৱায়াৰবিলাক ইউজ হয় সেইবিলাক গোটেইখিনি লেখা আছে, যেনে আপোনালোকৰ ONGC, PWD, আছাম, ইণ্ডিয়ান ৰেলৱেত এনেকুৱা জেগাবিলাকত এওঁলোকৰ ৱায়াৰ ইউজ কৰা হয়। আৰু এই বক্সপেকটো 1.5 স্কোৱাৰ mm ৱায়াৰ হয়। ইয়াতো ATC ব্ৰেণ্ডিং আছে। ৰেঞ্জ অফ প্ৰডাক্ট বুলি লেখা আছে। পাৱাৰ কেবলছৰ পৰা আদি কৰি অল কাইণ্ডছ অফ হাউচিং ৱায়াৰ, পেনেল, ইণ্ডাষ্ট্ৰিয়েল ৱায়াৰ সকলোখিনি এই কোম্পানীটোৱে বনায়। 1.5 স্কোৱাৰ mm ৱায়াৰ হয়। 90 মিটাৰ আপোনালোকে লেন্থ পাই যাব। 1100 ভল্টলৈকে এই ৱায়াৰটোৱে কাম কৰিব আৰু ইয়াৰ MRP হৈছে 3271। আৰু আপোনালোকে যদি ডেছক্ৰিপশ্যনত দিয়া নম্বৰৰ পৰা এই ৱায়াৰটো পাৰ্চেছ কৰিব বিচাৰে তেনেহ'লে আপোনাৰ 30 পৰা 32 ডিছকাউণ্টত আপোনালোকে এই ৱায়াৰটো পাৰ্চেছ কৰিব পাৰিব। বহুত ভাল কোৱালিটিৰ ৱায়াৰ হয়। ইয়াত বহুত ভাল PVC আৰু কপাৰ ইউজ কৰা হৈছে। আপোনালোকে ৱেবছাইটত গৈ পেলাই চেক কৰিব পাৰে। বাকী মই আপোনালোকক ভিডিঅ'টো আগলৈ দেখুৱাই দিছোঁ বাৰু। আহক আমি এতিয়া বক্সপেকটো খুলি পেলাই লুকুৱাই দেখিবলৈ কেনেকুৱা আৰু ইয়াৰ PVC আৰু কপাৰৰ কোৱালিটিনো কেনেকুৱা তাৰ বিষয়ে এবাৰ অকণমান জানিবলৈ চেষ্টা কৰোঁ। ATC কোম্পানীয়ে অকল ৱায়াৰ কেবলছে নবনায়, বহুতো ইলেক্ট্ৰিকেল প্ৰডাক্ট বনায়। মই আপোনালোকক সকলোখিনিৰ ৰিভিউ আৰু আনবক্সিং এটা এটাকৈ মোৰ চেনেলত দি থাকিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক ভিডিঅ'টো বেছি দীঘল নকৰি পেলাই আপোনালোকক PVC কোৱালিটি দেখাই দিওঁ। ইয়াত আপোনালোকৰ বহুত ষ্ট্ৰং কোৱালিটিৰ PVC দিয়া হৈছে আৰু কপাৰো আপোনালোকে ইয়াত উল্লেখ আছে যে ইয়াত 99.9% কপাৰ ইয়াত ইউজ কৰা হৈছে। আপোনালোকে ৱায়াৰ কিনিবৰ সময়ত এটা কথাই মন কৰিব, মই আপোনালোক ভিডিঅ'টো আগতে কৈছিলোঁ যে এটা ইম্পৰ্টেণ্ট কথা জনাম যে এনেকুৱা এডালকৈ যে আছে যে চব মিলি পেলাই এডাল ৱায়াৰ হৈছে, তেনেকুৱা আপোনালোকৰ মিনিমাম 14 বা 15ডাল থাকিব লাগিব 1.5 ৱায়াৰত। সেইটো আপোনালোকে খালি চাই ল'ব। তেনেকৈ আপোনাৰ 2.5তো বেলেগ হ'ব। সেই গোটেইখিনি ডিটেইলছ এই বক্সপেকটোত দিয়া আছে। আপোনালোকে বক্সপেকটো যেতিয়া চাব তেতিয়া তাত পাই যাব যে পাৰ MM আপোনালোকৰ কিমান সৰু কপাৰ ৱায়াৰ এটা বক্সত থাকিব লাগে। বহুত ভাল কোৱালিটিৰ ৱায়াৰ হয়। 99.9% কপাৰ আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। PVC বহুত ষ্ট্ৰং হয়, বহুত ভাল কোৱালিটিৰ PVC ইয়াত ইউজ কৰা হৈছে। বিল কোৱালিটিও বহুত ভাল হয়। আপোনালোকে সকলো ধৰণৰ ৱায়াৰিঙত কনচিল ৱায়াৰিং হওক বা নৰ্মেল ৱায়াৰিঙৰ হওক যিয়ে হওক আপোনালোকে বহুত ভাল কোৱালিটিৰ ৱায়াৰ আপোনালোকে ইয়াক ইউজ কৰিব পাৰে।